দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস পাৰ্ট 2ৰ পৰা মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটো আলোচনা কৰিবলৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি লবা এতিয়া আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক এই পাঠটোৰ কিছুমান ইম্পৰ্টেন্ট পইণ্ট আৰু ইম্পৰ্টেন্ট নোট দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'টোৰ শেষৰ ফালে তোমালোকে ইয়াৰ নোটখিনি তোমালোকে পাই যাবা এতিয়া আমাৰ আলোচ্য বিষয়সমূহ হৈছে মহাত্মা গান্ধী উত্থানৰ বিষয়ে অহিংস আন্দোলনৰ বিষয়ে অসহযোগ আন্দোলনৰ বিষয়ে আইন অমান্য আন্দোলনৰ বিষয়ে ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে ভাৰতীয় জাতীয় সেনা বাহিনী কেনেকৈ গঠন হৈছিল তাৰ বিষয়ে ভাৰত স্বাধীন আইন কেনেকৈ হৈছিল ইয়াৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে মই আলোচনা কৰিব বিচাৰিছো মহাত্মা গান্ধী উত্থানৰ বিষয়ে 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধী অৰ্থাৎ মোহনদাস কৰমচাঁদ গান্ধী উত্থানৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছিল যেহেতু মহাত্মা গান্ধীয়ে 1915 চনৰ 9 জানুৱাৰী তাৰিখে দক্ষিণ আফ্ৰিকাৰ পৰা পুনৰ গৃহভূমিত প্ৰৱেশ কৰিছিল নিশ্চয় বুজি পাইছা তোমালোকে কথাখিনি যেহেতু 1917 চনত সংঘটিত হোৱা ৰুছ বিপ্লৱৰ প্ৰভাৱে গোটেই বিশ্বকে জোকাৰি পেলাইছিল আৰু ৰুছ বিপ্লৱে প্ৰমাণ কৰিছিল যে সাধাৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে ৰুছ বিপ্লৱৰ প্ৰেৰণাই ভাৰতীয়সকলৰ মাজত এক চেতনা তুলি ধৰিছিল এনে সময়তে ভাৰতৰ জাতীয় সংগ্ৰামত মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিছিল গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল তেওঁ জাতীয় আন্দোলনক কেৱল সত্যাগ্ৰহ আৰু অহিংসাৰ আদৰ্শই প্ৰেৰণ কৰা নাছিল তাৰ লগে লগে ব্ৰিটিছসকলকো দেশখন এৰি যাবলৈ বাধ্য কৰাইছিল ভাৰতৰ জাতীয় আন্দোলনত নেতৃত্ব গ্ৰহণ কৰাৰ আগতেই গান্ধীজীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল তেতিয়া মাত্ৰ তেওঁ বয়স আছিল 24 বছৰ আৰু সেই সময়তে তেওঁ এজন বেৰিষ্টাৰো হৈ আছিল এতিয়া তেওঁ জন্ম বিষয়ে অলপ ক'ব বিচাৰিছো তোমালোকক থুলমূল আভাস দিব বিচাৰিছো 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাই এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবৰ কাৰণে লণ্ডনলৈ গৈছিল আৰু 1891 চনত বেৰিষ্টাৰ উপাধিলৈ ভাৰতলৈ উভতি আহিছিল এইখিনি কথা তোমালোকে ভালকে চাবা আৰু পাঠটো তোমালোকে কিতাপখন উলিয়াই লবা ধুনীয়াকে আৰু তোমালোকে মোৰ লগে লগে তোমালোকে কথাখিনি পঢ়ি যাবা তেওঁ কিছুদিনলৈ ৰাজকোট আৰু মুম্বাইতো উকালতি কৰিছিল তাৰ পাছত উকালতিক পেছাগত লক্ষ্য হিচাপে লৈ 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ গৈছিল তালৈ গৈ ভাৰতীয়সকলৰ ওপৰত ইউৰোপীয়সকলে জাপি দিয়া যিটো ৰাজনৈতিক আৰু সামাজিক অবিচাৰ দেখা পাইছিল সেইটো দেখি তেওঁ মনত বহুত দুখ পাইছিল বহু ক্ষেত্ৰতে তেনে অবিচাৰ দেখিবলৈ পায় তেওঁ তাৰ প্ৰতিবাদ কৰিবলৈ মনতে সংকল্প গ্ৰহণ কৰিছিল আৰু ভাৰতীয়সকলক নেতৃত্ব দি এক বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰাম আৰম্ভ কৰে তেওঁ নাটালত নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে এইখিনি বস্তু তোমালোকে মনত ৰাখি ল'বা আৰু তাৰ লগে লগে ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকতো উলিয়াই
যাৰ সহায়ত ভাৰতীয়সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰিবলৈ চেষ্টা কৰিছিল। গান্ধীজীয়ে এই সময়ছোৱাতে অন্যায় অবিচাৰৰ বিপক্ষে কৰা সংগ্ৰামত প্ৰতিবাদী কাৰ্যসূচী হিচাপে অহিংসাকে অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিলে। পিছলৈ সন্মান লাঘৱকাৰী আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল। ভাৰতীয়সকলক তেওঁ সত্যাগ্ৰহ কৰিবলৈও উৎসাহিত কৰিছিলে। এইবোৰ সৰু সুৰা পইণ্টবোৰ তোমালোকে চাই যাবা। এতিয়া সত্যাগ্ৰহ শব্দটো তেওঁ প্ৰথমতে ক'ত ব্যৱহাৰ কৰিছিলে সেইটো তোমালোকে চাব লাগিব। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমতে ব্যৱহাৰ কৰিছিলে। আৰু এই সত্যাগ্ৰহ শব্দৰ অৰ্থ হৈছে সত্য আৰু আগ্ৰহ। যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজী মতে সত্যাগ্ৰহ কেৱল একপক্ষীয় প্ৰতিৰোধ নহয়, ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিঅ' টলষ্টয় আৰু থৰুৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিলে। দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মৰাজিৰে তেওঁক এজন আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। এই ভাৱমূৰ্তিলৈ 1915 চনত তেওঁ ভাৰতলৈ উভতি আহিছিল। অলপ আগত মই তোমালোকক ক'লোৱেই। আৰু 1917 আৰু 18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা 3টা বিবাদ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে। আৰু তাত দেখুওৱা দক্ষতাৰ বাবে গোটেই ভাৰতে তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি দিয়ে। চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। খেৰাটো কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। আজি ভিডিঅ'টোত তোমালোকক ইমানখিনিলৈকে আলোচনা আগবঢ়ালোঁ। ইয়াৰ পিছত তোমালোকক পাৰ্ট 2 ভিডিঅ' লৈ আহিম, গতিকে তোমালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে চাই গৈ থাকিবা। এতিয়া যিখিনি কনচেপ্ট নোট হয় সেই কনচেপ্ট নোটখিনি তোমালোকক দি দিছোঁ, তোমালোকে বহীত ধুনীয়াকৈ নোট কৰি ল'বা। ইয়াৰ পৰা তোমালোকে পঢ়িবলৈ বহুতখিনি ভাল হ'ব। এতিয়া মহাত্মা গান্ধীৰ পৰিচয়ৰ বিষয়ে লিখি দিছোঁ তোমালোকক। গান্ধীৰ মূল দৰ্শন কি আছিলে তাৰ বিষয়ে লিখি দিছোঁ তোমালোকক। প্ৰধান আন্দোলনসমূহ কি কি আছিলে, যেনেকৈ চম্পাৰণ সত্যাগ্ৰহ ক'ত হৈছিলে, বিহাৰত হৈছিলে। কৃষকসকলক কেনেকৈ জোৰকৈ নীল খেতি কৰিবলৈ বাধ্য কৰাইছিল তাৰ কাৰণসমূহ দিয়া আছে ইয়াত। এইটো এটা হৈছে শ্বৰ্ট নোট হয়, ইয়াৰ পৰা তোমালোকে গোটেই পাঠটো আলোকপাত কৰিব পাৰিবা। এতিয়া চাই লোৱা তোমালোকে কেনেকৈ দাণ্ডী যাত্ৰা কেতিয়া হৈছিলে, দাণ্ডী যাত্ৰা কিয় হ'ব পাৰিছিলে, ইয়াৰ কাৰণ কি, কাৰ্যসূচী কি আছিলে, ফলাফল কি আছিলে, এইখিনি বস্তু তোমালোকে চাই যাবা। মই তোমালোকক স্ক্ৰল কৰি দেখাই দিছোঁ ধুনীয়াকৈ, চাই যোৱা তোমালোকে। মই ইয়াৰ পিছত তোমালোকক কেইটামান কুৱেশ্যনছো দেখাম তোমালোকক, কমন কুৱেশ্যনছ। 2 নম্বৰৰ কাৰণে কি কি কুৱেশ্যনছ হ'ব পাৰে, কমন কুৱেশ্যনছ ফৰ HSLC এক্সাম বুলি মই দি দিছোঁ তোমালোকক, চাই লোৱা তোমালোকে। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিলে, সত্যাগ্ৰহ কি, চম্পাৰণ সত্যাগ্ৰহ কাৰণ কি আছিলে, দাণ্ডী যাত্ৰা কেতিয়া কিয় হৈছিলে। যদি তোমালোকক ইয়াৰ PDF-টো লাগে তোমালোকে মোক কমেণ্ট কৰিবা, তেতিয়া তোমালোকক মই ইয়াৰ লিংক দি দিম, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। দেখিছা তোমালোকে 2 নম্বৰ কুৱেশ্যনছৰ কাৰণে তোমালোকে কিমানখিনি লিখিব লাগিব আৰু কেনেদৰে লিখিব লাগিব তোমালোকে, বা 5 নম্বৰ প্ৰশ্নৰ
উত্তৰ তোমালোকে কেনেকৈ লিখিব লাগিব তাৰ ওপৰতো তোমালোকক মই বনাই দিছোঁ ভিডিঅ'টোৰ জৰিয়তে। এই নোটখিনি তোমালোকে যদি ভালকৈ পঢ়া এটা ভাল মাৰ্কছ পাবলৈ তোমালোক সক্ষম হ'বা। কাৰণ আজিকালি প্ৰতিটো পইণ্টত নোট লিখিব লগা হয়। যদি তোমালোকে পইণ্টত নোটবোৰ লিখা তেতিয়া তোমালোকে কম লিখিও তোমালোকে বেছি নম্বৰ পাবলৈ সক্ষম হ'বা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পাইছা তোমালোকে জলদি 10জনক শ্বেয়াৰ কৰি দিবা।